নকল টকা বা নকল সোণৰ পিছত এবাৰ লখিমপুৰৰ বঙালমৰাত ভুৱা প্ৰতিষ্ঠান খোলাৰ নামত প্ৰবঞ্চকৰ জাল। অৰুণাচল নাগালেণ্ডৰ একাংশ লোকক ভুৱা প্ৰতিষ্ঠান খোলাৰ নামত দুষ্ট চক্ৰই সৰকাইছে লাখ লাখ টকা। লখিমপুৰ ছাত্ৰ সন্থাৰ তৎপৰতাত অৱশেষত জালত পৰি দুষ্ট চক্ৰৰ নায়ক আতিকুল ইছলাম আৰু খাজালুদ্দিন। অৰুণাচল নাগালেণ্ডৰ একাংশ লোকক ভুৱা প্ৰতিষ্ঠান খোলাৰ টোপ দি লাখ লাখ টকা সৰকোৱা আতিকুল ইছলাম আৰু খাজালুদ্দিন ৰোষত পৰিল লখিমপুৰ ছাত্ৰ সন্থাৰ। নাগালেণ্ডৰ দুই যুৱকৰ পৰা দুষ্ট চক্ৰটোৱে সৰকাইছিল 10 লাখ টকা। ধন দিবলৈ আহি নাগালেণ্ডৰ দুই যুৱকৰ সন্দেহ উপজাত লখিমপুৰ ছাত্ৰ সন্থাক অৱগত কৰে দুই যুৱকে আৰু সহায় বিচাৰে ছাত্ৰ সন্থাৰ। বঙালমৰা এটা দুষ্ট চক্ৰই বহুদিনৰ পৰা ভুৱা ফোন কল কৰি বিভিন্ন ব্যক্তিৰ পৰা বিভিন্ন অনুসৰণ দি নকল সোণ, নকল টকা, নকল ভুৱা কোম্পানী খোলাৰ সন্দৰ্ভত তেখেতক ফোন কৰে আৰু ফোন কৰি লখিমপুৰলৈ মাতি তেখেতৰ নিৰ্দিষ্ট এটা জেগাত তেখেতসকলক লগ কৰি তেখেতসকলক পইচা ডিমাণ্ড কৰে 10 লাখ 5 লাখ তেনেকৈ বহুত দিনৰ পৰা চলি আছে। আজি 6 মাহৰ আগতে এজন নাগালেণ্ডৰ ব্যক্তিৰ পৰা নেচৰ এজন ব্যক্তিৰ পৰা তেখেতসকলে 10 লাখ টকা এটা খাই দিলে। আজি যিজন ধৰা পৰিলে 10 লাখ টকা খাই দিলে আৰু তেখেতসকলে আমাৰ ছাত্ৰ সন্থাৰ ওচৰলৈ আহিলে। ছাত্ৰ সন্থাই বিভিন্ন প্ৰকাৰে আমি তেখেতসকলক ধৰিবলৈ বাধ্য হৈছিলোঁ। ধন দিয়াৰ সময়তে ছাত্ৰ সন্থাৰ একাংশ সদস্যই দুষ্ট চক্ৰটোৰ নায়ক আতিকুল ইছলাম আৰু খাজালুদ্দিনক আটক কৰি গতাই দিয়ে লখিমপুৰ আৰক্ষীক। লখিমপুৰ আৰক্ষীয়ে দুয়োকে সোধপোছ অব্যাহত ৰখাৰ লগতে সন্ধান কৰিছে ভুৱা প্ৰতিষ্ঠানৰ নামত সংগ্ৰহ কৰা চক্ৰটোৰ আন সদস্যক। আগতে আমি এটা কেছ অলৰেডি ৰেজিষ্টাৰ কৰা আছে 2018 চনৰ ডিচেম্বৰতে ৰেজিষ্টাৰ কৰা আছে, কিন্তু কেছটোৰ আমি তদন্ত কৰি আছোঁ আৰু ইমান দিনে তেনেকৈ আমি ভিক্টিম বা কমপ্লেইনৰ পক্ষৰ পৰা তেনেকৈ সঁহাৰি পোৱা নাছিলোঁ। এতিয়া মানে তাত এটি গম পাইছোঁ যে কোনো সংগঠনৰ যোগেদি যিকেইজন কমপ্লেইনেণ্ট আছে তেওঁলোকে এজন ব্যক্তিক আগতে পইচা দি থোৱা আছিল, তেনেকৈ তেওঁলোকে এজন ব্যক্তিক ধৰিছে আৰু গতিকে ব্যক্তিজনকে আমি গোট পিছ কৰি তদন্তখিনি আগবঢ়াই দিওঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদ, VNS নিউজ।